বিবাহিত পুৰুষে ৰাখিব পাৰিব অন্য মহিলাৰ সৈতে সম্পৰ্ক পত্নীয়ে দিব নোৱাৰিব কোনো অভিযোগ সবিশেষ জানিবলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কিন্তু কিয় এনে সিদ্ধান্ত দিল্লী উচ্চ ন্যায়ালয়ৰ শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে বিবাহিত দম্পতীৰ ক্ষেত্ৰত এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিবাহ বিচ্ছেদ গোচৰ চলি থকা সময়ত যদি স্বামীয়ে অন্য মহিলাৰ সৈতে সম্পৰ্ক থাকে তেন্তে সেই স্বামীগৰাকীক বিবাহ বিচ্ছেদৰ পৰা বঞ্চিত কৰিব নোৱাৰিব পত্নীয়ে তাৰ পৰিপ্ৰেক্ষিততে এহাল দম্পতীৰ ক্ষেত্ৰত এই ৰায় প্ৰদান কৰিছে এখন পাৰিবাৰিক আদালতে উল্লেখযোগ্য যে এই দম্পতীহাল বিগত 2005 চনৰ পৰা পৃথকে পৃথকে বাস কৰি আহিছিল দুয়োৰে মাজত নাছিল মানসিক শান্তি তদুপৰি পত্নীৰ পৰা বহু অসুবিধা লাভ কৰি আহিছিল স্বামীৰ লগতে স্বামীৰ পৰিয়ালবৰ্গই এই সম্পৰ্ক আগৰ দৰে হোৱা কোনো আশা নাছিল তেনে ক্ষেত্ৰত ন্যায়াধীশ সুৰেশ কুমাৰ কাইতৰ নেতৃত্বত এই দীঘলীয়া ঘটনাৰ নিৰীক্ষণ কৰি যোৱা 13 ছেপ্টেম্বৰত এক বিচাৰ প্ৰদান কৰে যে এক দীঘলীয়া সময় স্বামী স্ত্ৰী যেতিয়া পৃথকে পৃথকে বাস কৰে তেতিয়া সম্পৰ্ক শেষ হোৱাৰ কোনো আশা নাথাকে এই স্বামীৰ অন্য মহিলাৰ সৈতে সম্পৰ্ক গঢ়ি দিব পাৰে আৰু সেই সম্পৰ্ক বিবাহ বিচ্ছেদৰ হেঙাৰ হ'ব নোৱাৰে অথবা স্বামীৰ বিৰুদ্ধে কোনো প্ৰমাণ নোহোৱাকৈ অভিযোগ দিব নোৱাৰিব পত্নীয়ে অৰ্থাৎ এখন অসফল বিবাহৰ ক্ষেত্ৰত স্বামীয়ে অন্য মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰিব দিল্লী উচ্চ ন্যায়ালয়ৰ অনুসৰি